हेलो गाइस, वेलकम टू माय यूट्यूब चैनल। आशा करूँ आपलोके सकले भाले कुशले आछे। आज आमी आहिছোঁ टिलिंगा मन्दिरলৈ। সেইকাৰণে ভাবিলোঁ আপোনালোকক টিলিঙা মন্দিৰৰ চৌপাশৰ পৰিস্থিতি দেখুৱাই দিওঁ, কেনেকুৱানো টিলিঙা মন্দিৰৰ চৌপাশৰ পৰিস্থিতি। সো আপোনালোকে ভিডিঅ'টো চাওক আৰু টিলিঙা মন্দিৰৰ চৌপাশৰ আনন্দ লওক। আমি এতিয়া গেটৰ সন্মুখত আহিলোঁ। এতিয়া আমি লাহেকৈ টিলিঙা মন্দিৰৰ ভিতৰলৈ সোমাই যাম আৰু এয়া টিলিঙা মন্দিৰৰ ভিতৰৰ চৌপাশ চাওক আপোনালোকে। এতিয়া মই পূজা কৰি মেলি আপোনালোকক টিলিঙা মন্দিৰৰ ভিতৰৰ চাৰিওফালৰ চৌপাশ দেখুৱাবলৈ চেষ্টা কৰিম। আমাৰ পূজা কৰা হৈ গ'ল। এতিয়া আমিও চাৰিওফালে ফুৰিম আৰু আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে দেখিবলৈ পাইছে কিনাৰত অসংখ্য টিলিঙা ওলোমাই থোৱা আছে। লোকবিশ্বাস মতে হেনো ইয়াত টিলিঙা বান্ধিলে নিজৰ মনোকামনা পূৰণ কৰিব পাৰি। আপোনালোকে দেখিবলৈ পাইছে ইয়াত চাৰিচুকীয়া পুখুৰী টাইপৰ বনোৱা আছে, তাত মানুহে নাৰিকল ভাঙে। এতিয়া আমি মন্দিৰৰ চাৰিওফালে ফুৰিম আৰু আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিম কিনো আছে মন্দিৰৰ চাৰিওকাষে। চাওক আপোনালোকে ভিডিঅ'টো এতিয়া। এয়া চাওক, গছজোপাৰ গুৰিত শিৱ বাবাৰ মূৰ্তি থোৱা আছে। আপোনালোকে মন্দিৰৰ আনফালে চালে অসংখ্য টিলিঙা বন্ধা আছে আৰু এইফালে চাওক, গোটেই চাকি বন্তি জ্বলাই ভগৱানক প্ৰাৰ্থনা কৰিছে যাতে তেওঁৰ মনোকামনা পূৰা হওক। এতিয়া আমি মন্দিৰৰ বাহিৰলৈ ওলাই আহিছোঁ। নতুন ইউটিউবাৰ বুলি ফেচটো নেদেখুৱালোঁ আৰু অকল ভিডিঅ' কৰিলোঁ, লৈ আহিলোঁ ঘৰলৈ, ভইচ অভাৰ কৰিলোঁ ঘৰতে আৰু। চ'
সো আজিলৈ ইমানে ভিডিঅ'টো যদি ভাল লাগিল তেন্তে লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ।